হয়, ৰাইজে এইকাৰণে ভোট দিব যেহেতু মই উঠি অহা নতুন ল'ৰা আৰু এইবাৰ আমাৰ মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা ৰাজ্যিক নেতৃবৃন্দই মোক বিশ্বাস কৰি বা মৰম ভাল পাই বা দলৰ যিবিলাক মই আজিৰ তাৰিখত কাম কৰি আছোঁ সেই বিশ্বাস ৰাখি মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু ৰাইজে যিহেতু আমাৰ যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে আৰু আমাৰ যি কেন্দ্ৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে NDA, গতিকে এতিয়া ৰাইজে আমাৰ যি প্ৰতীক চিহ্ন পদুম ফুল আৰু আমাৰ যি মিত্ৰজোঁটৰ হাতীৰ প্ৰতীক, গতিকে ৰাইজে আঁকোৱালি লৈছে আৰু ৰাইজে বুজি পাইছে যে এই জনকল্যাণমূলক কাম আমাৰ এই চৰকাৰে কৰি আছে। গতিকে এইকাৰণে ৰাইজে এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিব আমাৰ মানিকপুৰ জিলা পৰিষদ 12 নং জিলা পৰিষদখন বুলি মই আশা ৰাখিছোঁ আপোনালোক সকলোৰে। নিশ্চয় মই অনাগত দিনত সঁচাকৈ ৰাইজৰ যদি মৰম আশীৰ্বাদ লৈ মই যদি অনাগত দিনত মই এই 12 নং জিলা পৰিষদ সমষ্টিৰ পৰা যদি সদস্য হিচাপত মই বঙাইগাঁও জিলা পৰিষদত যাব পাৰোঁ, তেতিয়াহ'লে মই ৰাইজৰ মাজত গৈ আমাৰ যি মানিকপুৰ অঞ্চলত যিবিলাক অভাৱ অভিযোগ আছে ৰাইজৰ পৰা বুজি লৈ মই তেতিয়া যিবিলাক অভাৱ অভিযোগ আছে বা মোৰ মাধ্যমেৰে যিবিলাক সম্ভৱ হয় সেইখিনি মই বুজি লৈ ৰাইজৰ পৰা বুজি লৈ কৰাৰ কাৰণে মই প্ৰয়াস কৰিম। ৰাজ্যক আচলতে আমি আহ্বান জনাবলগীয়া একোৱেই নাই, কাৰণ ৰাইজে জানে যে এইখন যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি চৰকাৰ, অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী, সৰ্বকালৰ জনপ্ৰিয় বুলি কৈছোঁ, সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰখন চলি আছে আৰু সেই চৰকাৰৰ দ্বাৰা আমাৰ যি অসমৰ যি উন্নয়ন, এই উন্নয়নৰ যি অনিৰুদ্ধ গতি, এই গতিৰ অধিক ত্বৰান্বিত কৰাৰ কাৰণে আমি আঞ্চলিক পৰ্যায়ত আমাৰ যি চৰকাৰ হ'বলৈ গৈ আছে, অৰ্থাৎ পঞ্চায়তৰ যি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, এইবিলাকতো আমি তেনেকুৱা ধৰণৰ উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰাৰ কাৰণে আমি এই চৰকাৰখন গঠন কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ বিজয় নিশ্চিত। অসমৰ সৰ্বসাধাৰণৰ ৰাইজে যেনেকৈ আঁকোৱালি লৈছে ভাৰতীয় জনতা নেতৃত্বাধীন চৰকাৰখন, গতিকে নিশ্চিতভাৱে আমাক আঁকোৱালি ল'ব। আৰু আপোনালোকে দেখিছেই, আপোনালোকে সাংবাদিক বন্ধুসকলে দেখিছে যে ৰাইজৰ যি উৎসাহ, যি উৎসাহ, যি উদ্দীপনা, গতিকে সকলোখিনি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি আমাৰ NDA মনোনীত যি প্ৰাৰ্থীসকল, সেই প্ৰাৰ্থীসকলৰ পক্ষত আছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ ৰাইজক আজি এই স্থানৰ পৰাই যে আহক, আমি অসমৰ যি উন্নয়ন, আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ যি উন্নয়নৰ ধাৰা, সেই ধাৰাখিনি আমি আঞ্চলিক পৰ্যায়ত আমাৰ যি পঞ্চায়ত অঞ্চলত যিবিলাক সমস্যা থাকিব, যিবিলাক কাম কাজ থাকিব, এই গোটেই কাম কাজবিলাক কৰাৰ কাৰণে বা এই যি উন্নয়ন, এই উন্নয়নৰ ধাৰা অধিক ত্বৰান্বিত কৰাৰ কাৰণে আহক সকলোৱে আমাৰ NDA সমৰ্থিত মিত্ৰজোঁটৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীসকলক বিপুল পৰিমাণত ভোটদান কৰিব আহক।